নমস্কাৰ আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ গতিকে ভিডিঅ'টো গোটেইটো চাব আৰু ইন্ট্ৰটো লগাই লওঁ তাৰপৰা কৈ আজি रोस्ट मैं नकरूँ ठीक चेनेल तो मोरे मानुह तो मैं किन्तु रोस्ट मैं नकरूँ रोस्ट करिब सकलोरे जनप्रिय कण्ठशिल्पी जुबिन दा मोर लगते आछे ओसरत आछे আজি आमार सकलोरे मरমৰ मोर कण्ठशिल्पी जुबिन दा আজি रोस्ट करिब गतिके गोटे रोस्टটো চাব एकेबारे शेषर जी रोस्ट हेतुहे मैं करिम মাজৰকেইটা গোটেইকেইটা তিনিটা ভিডিঅ' আছে তিনিটা ভিডিঅ'ৰ দুটা ভিডিঅ' जुबिन दा रोस्ट करिब এটা ভিডিঅ'ত মই কৰিম ओके वीडियो की एंजॉय करो बाय ऊपर वो क्यों गए এইটো একদম ঘেন্টা মুখৰ পৰা তেল ওলোৱা নিচিনা লাগিছে কোন এর বোর্ডটো এটো ঠিক আছে নমস্কাৰ বন্ধুসকল কিবা হেড ভিডিঅ'টো পাইছোহি এইটো ভিডিঅ'ত रोस्ट মই কৰিম মই এতিয়া মঞ্চলৈ স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত থকা অসমৰ এজন অসমলৈ গৌৰৱ কঢ়িয়াই অনা এজন ব্যক্তি আমি আমাৰ আগলৈ এটা ভিডিঅ' দিছোঁ চাই লওক কথাটো ডাইৰেক্ট কৈছোঁ মই এইবোৰ কৈ নাথাকোঁ তেওঁ বুলি নকওঁ সি বুলিয়ে কৈছোঁ কাৰণ ইমান সন্মান নিদিওঁ বাৰু কাৰণ তাৰ ড্ৰেছটোতে তাৰ কিনাৰত দুগৰাকী মহিলা বহি আছে হয়তো তেওঁ মাকো হ'ব পাৰে বা কোনোবা বেলেগো হ'ব পাৰে বয়সত সেনেকুৱাই লাগিছে বহি আছে তেওঁ এনেকৈ সি মানে এনেকৈ বাল্টিংটো লৈ এনেকৈ পানী পেলোৱা লিখা কৰিছে তো পানীটো নাই বাৰু সেইবোৰ বিশেষকৈ মই সেইবিলাক কথা নকওঁ এইবোৰ পেলাইছে কি কৰি থাক কিন্তু মানুহ দুজনীয়ে আচলতে কি ভাবিছে আমাৰ কিন্তু মোৰতো এনেকৈ ভিডিঅ' কৰাটো বাদে মোৰ লাজেই লাগে এইবোৰ মাইকী মানুহৰ কাপোৰ পিন্ধি এইবোৰ পিন্ধি মই মানে নাই নোৱাৰোঁ মই লাজ লাগে আৰু ক'বলগীয়া নাই সিহঁতক আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সিহঁতি আৰু আমাৰ অসম মানে আৰু কি জাকত জিলিকা কৈছে ভালে হৈছে একো নাই ক'বলগীয়া নাই চ' আৰু কি ক'ম আৰু ক'বলগীয়া নাই জুবিন দাকো ধন্যবাদ জনাইছোঁ আজি আমাৰ লগত আহি ৰ'ষ্ট কৰাৰ বাবে আৰু শেষত কথা এটা কৈ যাওঁ ভিডিঅ'টো মানে আজি অলপ প্ৰব্লেমো হ'ল বনোৱাত মই বাহিৰত বনোৱা হৈছে আজি ভিডিঅ'টো মানে ঘৰত অলপ প্ৰব্লেম আছিলে মানে আমাৰ ৰাস্তাত কাম লাগি আছে তাৰমানে ৰাস্তাটো বনাই আছে আমাৰ ৰাস্তাটো চ' মানে ৰাস্তা বুলি নহয় আমাৰ এই কাম এটা কৰি আছিলে ৰাস্তা কিনাৰতে তাৰমানে মানুহকেইখন মানে সেইকাৰণে কাম কৰি থকাৰ কাৰণে আৱাজ বেছি ওলাইছে সেইকাৰণে আজি অলপ পিছফালে আহি পিনি কৰিছোঁ আজি মানে জাষ্ট এই পৰিৱেশটোৰ কাৰণে বনাই লোৱা এনে চ' বেয়া নাপাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব আৰু মোক ছাপোৰ্ট কৰি যাব এনেকৈ জয় আই অসম এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে ইয়াৰ দ্বাৰা কাৰোবাৰ মনত আঘাত সানিব বিচৰা নাই জয় আই অসম